বন্ধুসকল নমস্কাৰ মই ৰত্ন কছাৰী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহিলোঁ এটা নতুন ভিডিঅ' বনাওঁ বুলি আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। মই আহিছোঁ নকা পাহাৰত। আচলতে সিহঁতে ঝুম খেতি কেনেকৈ কৰে মই আগতেও দেখাইছোঁ, কিন্তু আজি আকৌ নতুনকৈ দেখাবৰ কাৰণে মই আজি আহিছোঁ। বলক চাওঁ। বেলি ফুল দি থৈছে আৰু আপোনাৰ আছে ধান, এয়া চক ধান হয়, আৰু আছে মাজতে আপোনাৰ শাক পাচলি গোমধান দি থৈছে, আৰু এইফালে আছে কচু, এনে বিভিন্ন ধৰণৰ শাক পাচলি আছে, ভেন্দি। অৱশ্যে মই আজি খেতিটোত সোমাবলৈ অলপ বেয়া পাইছোঁ। মই আজি দেওবাৰ দিনাখন আহিলোঁ। আচলতে দেওবাৰ দিনাখন সিহঁতৰ গীৰ্জা থাকে নামঘৰত প্ৰত্যেকটো দেওবাৰ, আৰু দেখুৱাইছোঁ মই আপোনালোকক। বলক চাওঁ। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো যথেষ্ট ছুটি হ'ল। আচলতে যিটো উদ্দেশ্য লৈ আহিছিলোঁ সেইটো উদ্দেশ্য সফল নহ'ল, আৰু এখন লোকৰ বাগান আৰু লোকৰ খেতিত মানুহ নাথাকিলে অৱশ্যে সোমাবলৈ বেয়াও হয়, আৰু মোৰো তেনেকুৱাই হ'ল। গতিকে যেই কি নহওক আজিলৈ মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ। বাই বাই। হৈ থাক যা।